हेलो गाइस আপোনালোকে ইউটিউবত কাম কৰিব বিচাৰিছে নেকি মানে বিচাৰিছে নেকি আপোনালোকে ইউটিউবত কাম কৰিবলৈ তেতিয়াহে আপোনালোকে আজি এই ভিডিওটো চাব সম্পূৰ্ণকৈ কতো স্কিপ নকৰিব বলকচোন আমি ভিডিওটো আৰম্ভ কৰো আপোনালোকে যদি ইউটিউবত কাম কৰিব বিচাৰিছে একচুয়ালি আপোনালোকে ধৈৰ্য শক্তিৰে ইউটিউবত কাম কৰিব লাগিব তেতিয়াহে আপোনালোকে এদিন নহয় এদিন সাকসেসফুল হ'ব পাৰিব ইউটিউবৰ পৰা আৰ্নিং কৰিব পাৰিব তেতিয়াহে আপোনালোকৰ জীৱনটো সকলোই পৰিৱৰ্তন হ'ব আপোনালোকৰ যদি ধৈৰ্য নাই ধৈৰ্য শক্তিটো নাই তেতিয়াহে আপোনালোকে ইউটিউবত সাকসেস নহ'ব পাৰে নহ'ব একচুয়ালি নহ'ব আপোনালোকে সাকসেস যদি ধৈৰ্য শক্তিটো নাই আপোনালোকৰ যদি ধৈৰ্য শক্তিটো আছে আপোনালোকৰ তেতিয়া আপুনি নিশ্চয় এদিন নহয় এদিন সাকসেস হ'ব পাৰিব এদিন ভাল ইউটিউবাৰ হ'ব পাৰিব আপোনালোকে তেতিয়াহে আপোনালোকৰ চেনেলৰ পৰা আৰ্নিং হ'ব আৰ্নিং মানে ইনকাম হ'ব আপোনালোকৰ চেনেলৰ পৰা যদি শক্তিটো থাকে যদি শক্তি নাই আপোনাৰ কেনেকৈ ইউটিউবত কাম কৰিব আজিকালি আহিছে আৰু গৈছে ঘৰে ঘৰে ইউটিউবাৰ আপোনালোকক বুজাব লাগে লৈছোঁ ঘৰে ঘৰে ইউটিউবাৰ আজিকালি কিন্তু 2-3টা ভিডিও আপলোড কৰি গুচি গৈছে মোৰ চেনেলত ভিউজ নাই একো নাই সাবস্ক্ৰাইব নাই একো নাই আঁতৰি গৈছে এইবিলাক কৰিলে আপুনি কেতিয়াও জীৱনত সাকসেস হ'ব নোৱাৰিব মই গ্যাৰান্টি দি কৈ আছো আপোনালোকক যদি এটা দুটা ভিডিও আপলোড কৰি আপোনালোকে যদি ভাবে ভিউজ কিয় নহয় একচুয়ালি আৰু সাবস্ক্ৰাইব কিয় নহয় এনেকৈ যদি ভাবে আপোনালোকে তেতিয়াহে জীৱনত আপোনালোকে একো কাম কৰিব নোৱাৰে সাকসেস হ'ব নোৱাৰে আপোনালোকে ইউটিউবত ব্যস্ত হৈ পৰি থাকে এই কাৰণে আপোনালোকক কৈছো আপোনালোকে ধৈৰ্য শক্তিৰে কাম কৰক ইউটিউবত এনেই আপোনালোকে আহি গুচি গৈছে এইবিলাক নহ'ব একচুয়ালি আপোনালোকে ধৈৰ্য শক্তিৰে কাম কৰক দিনত এটা ভিডিও আপলোড কৰি তাকক সদায় তেতিয়াহে আপোনাৰ চেনেলটো লাহেকৈ ওপৰলৈ উঠিব তেতিয়াহে আপুনি ইনকাম কৰিব পাৰিব আপোনাৰ চেনেলৰ পৰা যদি আহিছে আজি গৈছে কালি এইবিলাক নহ'ব দে এইবিলাক হ'লে আপোনাৰ লছ কিমান কষ্ট এটা ভিডিও বনোৱা আপোনালোকে নিশ্চয় জানে যিসকল কন্টেন্ট ক্ৰিয়েটৰ হিসকলে জানে কিমান কষ্ট এটা ভিডিও বনোৱা সময়ত কি কৰিব লাগে কি নকৰিব লাগে আপোনালোকে জানে সেইটোৱে কৈছো আপোনালোকে ধৈৰ্য শক্তিৰে কাম কৰক ইউটিউবত তেতিয়াহে আপোনালোক চেনেলটো ওপৰলৈ নিব পাৰে আপোনালোকৰ চেনেলটো তেতিয়া সাবস্ক্ৰাইব ভিউজ অটোমেটিক আহিব আপোনাৰ চেনেলত ধৈৰ্য শক্তিৰে আপোনালোকে কাম কৰক আজিকালি ধৈৰ্য শক্তিটো কমি গৈছে সেইকাৰণে কৈছো আপোনালোকক ধৈৰ্য শক্তিৰে সদায় কাম কৰক জয় আই অসম ইটো বুজাবলৈ দিছো আজি যদি ভিডিওটো ভাল লাগে তেনে লাইক এণ্ড শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম জিন্দাবাদ